মাটিকালি হিচাপত অসমৰ আটাইতকৈ বৃহৎ জিলাখনৰ নাম কি? এ নলবাৰী, বি কাৰ্বি আংলং, চি নগাঁও, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কাৰ্বি আংলং। দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কিমান চনত দিয়া হয়? এ 1973 চনত, বি 1974 চনত, চি 1978 চনত, ডি 1950 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1974 চনত। অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, চি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এ 34খন, বি 32খন, চি 33খন, ডি 31খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 31খন। অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদী দ্বীপটোৰ নাম কি? এ মাজুলী, বি উমানন্দ, চি শুৱালকুছি, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি উমানন্দ। জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি ভূপেন হাজৰিকা, চি দীপেন বৰুৱা, ডি ৰোহিণী বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা মহাদেশ কোনটো? এ আফ্ৰিকা, বি এছিয়া, চি অষ্ট্ৰেলিয়া, ডি ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি এছিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? এ উত্তৰ প্ৰদেশ, বি মধ্যপ্ৰদেশ, চি দিল্লী, ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ৰাজস্থান। চানমিনাৰ কোনখন চহৰত অৱস্থিত? এ নতুন দিল্লী, বি জয়পুৰ, চি হায়দৰাবাদ, ডি ভোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি হায়দৰাবাদ। অসমত প্ৰতিষ্ঠিত প্ৰথম ষ্টুডিঅ'ৰ নাম কি? এ চিত্ৰবন, বি NK প্ৰডাকশ্যন, চি জ্যোতি চিত্ৰবন, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ চিত্ৰবন। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ 1935 চনত, বি 1939 চনত, চি 1941 চনত, ডি 1944 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1939 চনত। এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? এ ফণী শৰ্মা, বি ডক্টৰ ভূপেন হাজৰিকা, চি লক্ষ্যধৰ চৌধুৰী, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? এ বাইটি, বি শকুন্তলা, চি জয়মতী, ডি ভাগ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বাইটি। অসমৰ মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14টা। অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আকাশীগংগা। অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জয়সাগৰ পুখুৰী। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল NH-37। 1881 চনত স্থাপিত হোৱা অসমৰ প্ৰথম ৰেলপথ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়ৰ পৰা মাকুমলৈ। অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গুৱাহাটী। অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়। অসমত বৰ্তমান মুঠ কিমানখন তেল শোধনাগাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 4খন। অসমৰ দ্বিতীয় বড়ো চুক্তি কেতিয়া হৈছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2020 চনত। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।